Hello guys, welcome back to my YouTube channel Rupjotesh Vlog. নলবাৰীৰ ৰাসৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে? তিনিটামান ভিডিঅ' দিলোঁ অলৰেডি। এইটো লাষ্ট ভিডিঅ'। এই 2-3 দিনত অহা ভিডিঅ' গাইজ, 2-3 দিন একেলগে আহি অলপ ক্লিপ লৈ থৈ দিছিলোঁ। ভাল কিছুমান ক্লিপ। তো সেইকেইটা ক্লিপেৰে এটা ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো ভাল হ'ব, ইণ্টাৰেষ্টিং হ'ব। তো এইটো লাষ্ট ভিডিঅ' নলবাৰীৰ ৰাসৰ। তো ভিডিঅ'টো চাওক, কেনেকুৱা পাই জনাব। আৰু ইয়াৰ পিছত বেলেগ ভিডিঅ' আহিব। তেজপুৰৰ ভিডিঅ' আহিব। তো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট সকলো কৰি দিব। এতিয়া বলক আমি ভিডিঅ'টো চাওঁ। আপোনালোকে মূল গতিৰে প্ৰৱেশ কৰি উত্তৰ দিশে থকা গ্ৰন্থমেলাৰ গেলেৰীত প্ৰস্তাৱ। তো গাইজ, প্ৰথম ভিডিঅ'টো দিয়াৰ দিনাখন যিহেতু মাত্ৰ 2 নে 3 দিন গৈছিলে, তো মানুহ ইমান অহা নাছিল। তো এতিয়া এইটো ভিডিঅ' হ'ল গাইজ প্ৰায় 5-6 দিনমান যোৱাৰ পিছত ৰাসৰ। তো লাহে মানুহ বাঢ়িছে আৰু। তো লাষ্টৰ কেইদিনটো গাইজ আৰু ভয়ানক মানুহ হয়। তো এতিয়াতে ইমান মানুহ, আৰু চাওকচোন লাষ্টত কিমান মানুহ হ'ব পাৰে ভাবক। লৈ যাওক, বাছি লৈ যাওক, ভাল লাগিলে বাইদেউ গোটেইখিনি লৈ যাওক। এটা ভাইৰেল কৰি দিম মই তোমাক। ভাইৰেল দিব দিয়া। আৰু গাইজ, ৰাসত আহি যদি চকৰিটোত নুঠে তেতিয়াহ'লে ৰাসৰ অহা ভেলুৱে নাই। তো আমিও উঠলোঁ দিয়ক আৰু। বৰ্তমান গৈ আছোঁ গাড়ী ঘোঁৰা চাবা, মটকা পোৱা। গাইজ, এইটো কিন্তু ডেঞ্জাৰ ঘূৰাই ন, মানে একদম কি ভয় লগা পৰিৱেশ। চাওকচোন, 3-4খন বাইক আৰু 3খনকৈ মাৰুতি এনেকৈ একেলগে ঘূৰাব গাইজ। বাপৰে, আচৰিত মানি গৈছোঁ এইটোত। আৰু চাই থাকোঁচোন, ছোৱালী এটাই কেনেকৈ মাৰুতিখনৰ ওপৰত নদ্ৰা-চদ্ৰাকৈ ঘুমাই থাকে। বা আচৰিত দিছোঁ কিন্তু। ভাই নামি গেছো রে ভাই। ও ভাই, ও ভাই, লাগিল Shit, man!
গেছি বে ভাই কি তার মানে খুন্দা লাগবো না লাগে এবার আরো দমন দিছি দুই একজন লড়ার দুজন বাইক টানতো সমর্পণ দেখুৱাইছে সমর্পণ কুমার ভাস্কর বর্মন পার্কিংৰ নাম চাইগে গাইছ লুলুলু পার্কিং বলে কিবা The next day. আমার রাখছে কেনে লাগছি ভাল লাগছি হ্যাঁ বৰষুণে জিকি জিকি জিয়া পাছতে ভাল লাগছি কাপোৰ আপনি আছো সেৱা কৰোৱা ঘৰৰ মানুহ লগত আহিছোঁ আকলি যাই আছিলোঁ আজি দেউতাহঁতৰ ঘৰত আহিছোঁ ফাইনেলি ৰাস চাবা আজি গাইছ লাষ্ট মানে কালি চাই যাব ৰাস আজি লাষ্ট দুদিন আগত আহিছোঁ আৰু আমি ফেমিলিক লৈ থিয়েটাৰ চালোঁ মাম্মি বেগ লৈ আছে গাইছ বেগ 100 আহক The next day. লাষ্ট ডে নলবাৰী ৰাসৰ তো 6 দিন ৰাস চালোঁ আপোনালোকক প্ৰথম ভিডিঅ' এটা বনাই দেখাই দিলোঁ আজি লাষ্ট ডে হিচাপে আহিছোঁ থিয়েটাৰ চালোঁ অৰ্ধমাৰী 2 বৰ্তমান আমি গৈছোঁ শংকুৰা ষ্টোৰৰ লাইভ শ্ব' চাব তো দেখা আছোঁ শংকুৰা ষ্টোৰক চাই দিলোঁ ভিডিঅ'টো তো গাইজ আহক এতিয়া আমি শংকুৰা স্কোৱাৰৰ লাইভ শ্ব' এনজয় কৰোঁ তো গাইজ এয়া লাষ্ট ডে ডিম্পুদাৰ দোকান কিন্তু ডিম্পুদাই গাইজ দোকানখনৰ বস্তুগিলাৰ দাম বহুত বেছি ৰাখছে গাইজ এক কাপ চাহৰ দাম ইমান নহয়তো আৰু ইমান ফেমাছ ইউটিউবাৰ হিচাপে দামটো অলপ বেছি হৈছে মোৰ মতে দেখো কি
ওই মাটি এলো দাদা চান দাও চাও গোটা বিক্রি করে শেষ করে দিয়া ওইটা করতে চাকা মারা চিলি বলে বা চাহৰ দোকানী চাহ দে নাই ইয়াক হ'ব দে পইচা নলয় এতিয়া ফ্ৰীতে খুৱাব ফ্ৰীতে খুৱাব দে নাচি নাচি আহি আছে চাওকচোন কি হ'ল দাদা কি হ'ল ঐ পাগলা আহিছে গাইছ মুঠতে যাই কিনে নাচি নাচি আহিছে দেখোন কি হ'ল কি হ'ল ভাল লাগিল গাইছ দুয়োৰে ভাল লাগিল এক মই ইমান কৈছোঁ ৰাস্তা বা আগৰ পৰাই নাহে ৰাজদিনা টানি টানি লৈ আহিছোঁ তো মইতো গাইছ 6 দিন চালোঁ ৰাস দুখন থিয়েটাৰ চালোঁ মেলা গোটাই ঘূৰিলোঁ আপোনালোক আগতে এটা ব্লগ দিছোঁ আজি এইটো লাষ্ট ব্লগ দিলোঁ তো এইবাৰৰ কাৰণে ৰাস বাই বাই অহা বছৰ আৰু লগ পাম ৰাসৰ লগত এতিয়া নেক্সট বেলেগ ব্লগ দেখা হ'ব।